নমস্কাৰ বন্ধুসকল, মই বুলক আৰু বাঘৰ নিশ্চয় ইউটিউব চেনেললৈ আপোনাক স্বাগতম। তো বুলক আপোনালোকক আজি এটা ভাল খবৰ দিওঁ। মই অসমবাসী ৰাইজৰ সহযোগিতাৰে দৰং জিলাৰ ডেভেলপ কৰাৰ চেষ্টাৰে অনুষ্ঠান পাতিছে। তো তাতে উপস্থিত থাকিব আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া উপস্থিত থাকিব আৰু ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ গীতি তাত পৰিৱেশন কৰিব। 100-200 নহয়, সম্পূৰ্ণ 15,000 মানুহে সেই গীতি তাত পৰিৱেশন কৰিব। তো বলক আজি সেই ঠাইত কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলি আছে চাওঁ। মোৰ পিছফালে এইখিনি ব্ৰাইটনেছটো বাৰু ভালদৰে অহা নাই। প্ৰায় 60 বিঘা মাটি ইয়াত নৰা কটা হৈছে। এতিয়া বৰ্তমান যি হ'লেও নৰা কটা বা ধানৰ বতৰটো, গতিকে পথাৰত 60 বিঘা মাটি নৰা কাটি ভাল কৰি চাফা কৰিছে। এইখিনি জেগাতে সেই প্ৰগ্ৰেমটো হ'ব। তাত মঞ্চটো আছে, এইটো পিছফালে মঞ্চ আছে, এইফালে লটাৰী আছে, লটাৰীৰ বাবে মঞ্চ বনাইছে। তো কাম তীব্ৰ গতিত হৈ আছে আৰু বহুত দিন নাই। আচ্ছা, তাৰিখটো জনাব পাহৰিছোঁ। 2019 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখ। সকলো অসমবাসী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। সকলো আহিব, প্ৰগ্ৰেমটো উপভোগ কৰিব আৰু এই প্ৰগ্ৰেমত আপুনিও ভাগ ল'ব বুলি আশা কৰিলোঁ। তো বলক, এই বিভিন্ন ঠাইত মানুহে মানুহৰ বাবে গীতি প্ৰেক্টিচ কৰি আছে। তো বাঘৰবাৰীত কিদৰে কৰি আছে, বাঘৰবাৰীৰ এটা প্ৰটেষ্ট দিম বাৰু আপোনালোকক, চাই ল'ব। দুর্বল মানুহে যদি জীবনের পার হয়, তুমি হেরুয়া মানুষকে। দুর্বল জীবনের কুবাল নদী পার হয়, তুমি হেরুয়া মানুষ। মানুষ যদি হে मानव कहानी मानव कभी है, यदि मानव कहानी रास्ता तो तुम्हें हुआ कभी है अपनों के अपने महानुभूति कभी तो तुम्हें हुआ মানুহে মানুহৰ যদিহে অকণে আপুনি মহানুভূতি ভাবিব কোনে নোপোৱা আমনিয়া মানুহে মানুহৰ দেখাবলৈ আপোনালোকে ইয়াত বাঘৰবাৰী এখন সৰু গাঁৱত যিদৰে এনেধৰণৰ প্ৰচেষ্টা হাতত তুলি লৈছে, ইয়াৰ বাবে অসমবাসী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। আপোনালোকৰ সহযোগিতা যাম। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি আপুনি নতুন ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।